তুমগা তুমগা ব তোমরা কি কৰি আছা? এই ইমানখান চাই আছো ৰে ইমানখান দেখি কিনে মনটাই বেয়া লাগি আছে মোৰ ইমান বানপানী আহিছে আপাৰ আছামফালে বেয়া লাগিছে একেবাৰে বেয়াটো মোৰো লাগছে। আমাৰ গাঁৱৰ ছোৱালীগিলা যদি একতা থাকিল হয় আমিও কিবা এটা মিলি একেলগ হৈ কিবা এটা কৰিব পালো হয়, কিন্তু আমাৰ গাঁৱৰ ছোৱালীগিলাৰ লগত একতাই নাই। তোমরা ভিডিঅ' বনাব নাজানো কি? ভিডিঅ' বনাব যাব লাগছিল, মনটাই নামানে চব একটামান মানে আগতে মই বহুত সেৱা করছো, কোনো লাভ নাই। কালি পাৰা কামত ওলা, তোর বেটি আছে, এখন সংসার আছে। এখন তোর পিছে সময়ত দিন, হিলা করলি হব নাকি কাম? এটা কাম কৰ তুই আজিৰ পৰা একলা যা মই আৰু নাজানো তোমরা ক'ত যা? এই নাজাং ৰে ক'তো আমি যদি চবে মিলি শিৱসাগৰৰ ফালে যাব পালো হয় ভাল লাগিলে। এই মানে এইগিলা ভিডিঅ'গিলা চাই মানে মাথাতে কাম নেদা হৈছে মোৰ। আমি যদি চবে একলগ হৈ যাব পালো হয় কিবা এটা যদি কৰিব পালো হয় মনটা অলপ শান্তি পালো হয়। ওরে কথাটো ময়ো ভাবছো, কিন্তু মোৰো বৈদ্য ইচ্ছা যাওয়া একদম বৈদ্য দুখ লাগি যায়, কিন্তু আমার হাতত যে পয়সাটা নাই। একবার মনোযোগ কওঁ আমি যিখিনি পাৰো দিং আৰু মানুহৰ পৰা ডোনেশ্যন লওঁ যাওঁ শিৱসাগৰ। চ' তেনেহ'লে হেল্ল' তোৰ লগত যে আছে পইচাটা খৰচা নকৰবি, মোক বেটি স্কুলৰ ফিজ দিবৰ কাৰণে থৈ দিছোঁ। অঁ হ'ব দে। বেটিৰ স্কুলৰ ফিজত দিবা আছে, এতিয়া পইচাকে ডনেশ্যন কৰি দিম দে, যি হ'ব দেখা যাব আৰু। দুইদিন যদি মানুহটো দেখা নাপাওঁ কি খবৰ তোৰ? ক'ত থকা টাইমত? এইকেইদিন আহাই নাই, মই আহিব পৰা টাইমে পোৱা নাই, সন্ধিয়া হওক ৰাতি হওক। মানে আজিকে বজাৰত কিছু খানি দেৰি হ'ল, বজাৰত খানি বজাৰ কৰিলোঁ আৰু ৰখতে ৰখতে দেৰি হৈ গ'ল। চাহ তাহ খাই অখনে ওলাই আহিলোঁ, ততৰে ডাইৰেক্ট আহিলোঁ। শিৱসাগৰৰ ফালে যেতিয়া বানপানী হৈছে না, সেইফালে যদি আমি যাব পালোঁ হয় চবেই একলগ হৈ কিবা এটা ভাল লাগিল হয়, কিবা এটা যদি কৰিব পালোঁ হয় ভাল লাগিল হয় মনটা। মনোজ, আমি এটা তোমরা কথা ভাবছো, আমাৰতো ইমান দিবা সামৰ্থ্য নাই। আমি এটা কাম কৰোঁ, যিখিনি পাৰো আমি দিম আৰু মানুহৰ পৰা কিবা এটা আমি ডোনেশ্যন লওঁ, মানুহ দিবই ইমান বিপদত। আমি যাওঁছো শিৱসাগৰ। ডনেশ্যন ঘূৰিব গ'লে গাঁৱত যাবি না বাহিৰত যাবি? গাঁৱতো পাছতো থাক, পাছত কৰা পাম। আমি আগত বাহিৰৰখিনি কৰি লওঁ। টাইমটো আমাৰ হাতত নাই, এখন মানুহগিলা এখন অখনে অসুবিধাত আছে। কালিকে ওলা 2 দিন কালেকশ্যন কৰি তিনিজনে গুচি যাম। এটা কাম কৰোঁ, পিন কৰিব লাগিব দুখন কিবা বান সাহায্যৰ কাৰণে। মানুহ ৰাতিপুৱাই কৰা যাব সোনকালে, এখনে বাজাত যে কৰিলেও গেলি হ'ল। সন্ধিয়া আৰু দোকান খোলা নহয় 9টা বাজে। তেনেহ'লে কালি ৰাতিপুৱা আনি 10টামান আমি মাছ ৰেডি কৰিম। তাৰপিছত ৰাতিপুৱা কি দে মানুহ গোটেই ওলাই থাকিব, মই বাইকেৰে ফটকে যাই গুচি লৈ আহিম। লৈ আহিবি, বানাম বস্তা, তাৰপিছত ওলাম ডাইৰেক্ট অভয় কৰি ফেলে যাম। গেলি হ'ল। কালি দুদিনত 2 জাগাত যাম, অলপ গাঁৱটো অলপ ঘূৰিম, যি পাম পটাপট 2 দিনতে যাব লাগিব। মানে মানুহ অখনে 2-3 দিন আমি ঘূৰি ক্লিয়াৰ আৰু বহুত মানুহ দিয়া চাৰা আহিলে। দিয়া চাৰা এখন মানুহখিনি বিৰাট বিপদ আছে। বিপদত মানে একদম পুৰা একদম কিবা হৈ গৈছে। দে তেনেহ'লে কালি ওলাম। হ'ব কালি ওলা ৰাতিপুৱা ওলাম। মই যেন ব্যৱচা বাদ দিলোঁ আৰু এই 2-3 দিনৰ নাযাওঁ, এইখিনি ব্যৱস্থা নাযাওঁ আৰু 3-4 দিন ভাবিলোঁ যেন ব্যৱস্থা ক্ষতি হৈ যাব ক'লা কাৰণে। হ'লেও কোনোবা দি গেলি কোনোবা দি দিব ভগৱানে। দিবই দে তেনেহ'লে কালি দে তেনেহ'লে তুমি কালিকে ওলাবি হা, মোৰ মানে কালি কাম আছে, মোৰ কামখিনি মানে চেছ কৰি মই নেক্সট দিন তোমাৰ লগত ওলাম। আৰু পাৰা যদি তুমি গাঁৱৰ ছোৱালীগিলাক কবি যাতে আমাৰ লগত ওলে সহযোগ কৰে, আৰু যিখিনি পাৰা তুমি কালি কৰিবি, তাৰ নেক্সট দিনা ময়ো আছোঁ তোমাৰ লগত। তাতে পাৰা কাম নাজানো আৰু তোমাৰ লগতে থাকিম। আমাৰ ইউটিউব পাৰ্টিদাৰেতো চলি আমি 4-5জন আছোঁ, আমি 4জন আৰু আছে, অষ্টম আছে আৰু আপিকেইটা আছে। আমাৰ কম আজি ওলামছোঁ দে, নহ'লে ৰাতিটা আজি কৰোঁ নেকি, 1 ঘণ্টা হ'লেতো কৰিব পাৰিলে কিবা একটা আহিব, গাঁৱত চেছ কৰিব পাৰিম। আৰু বাকী যিকেইটা আমাৰ ইউটিউবত ধৰ কৰিছিল আগত ভিডিঅ'খন কৰা নাই কিছুমান, ধৰ এখন সময় নাপায় কাৰোবাৰ কামত গৈছে, আমি যাই ঘৰ আছে আমাক ক'লে কিজান কাৰোবাই যাবই পইচা। চব ৰাতি নহ'লে আমাক কৈ থৈ দিম, ৰাতিপুৱা যাওঁ অলপ আমাৰো এখন স্কুল বন্ধ। ৰাতি হৈ আৰু চব কৈ থৈ দিছোঁ। আজি যাওঁ একবাৰ অকণ ঘূৰি আহোঁ, যাওঁ তুমি যাওঁ দে তুমি কৈছা এখন যাম দে, কিন্তু
কৈছা যে তুমি বাকী আমাৰ আগৰ কিবাকেইটা আমি যে ওলাব সেইটাতো গেৰেণ্টি নাই আৰু এইগিলাটো ফাল্টু কামতো ভাল চলি নাথাকিবই মানুহে মানুহৰ বাবে যদি মননে ভাবে নিজে পইচা গিলা উঠি আছে বানসাৰজন নামত গিলা পইচা আগাতে যাব না উৰাব যাবতো মোৰ গাড়ীয়ে ঠিক কৰিছে বস্তু চস্তু উঠাইছে ইছ গাঁৱত কিছু কৰিব নাপাৰে আৰু বাহিৰত যায় কৰিব এমি আৰু কি নোহোৱা কামত ভোট দিছে বান্ধা কাম থাম নাই কি নোহোৱা কাম কৰি থাকে নোহোৱা কাম এই ৰ এটা কথা শুনা গ'লো ৰে আমি বোলে নোহোৱা কাম কৰি আছো মানুহবিলাকৰ বাদ দিছোঁ কাম নকৰোঁ বাদ দিছোঁ আমি সেইটাই ভাবছোঁ এইফালে আছে চাউল দালি পিঁয়াজ আলোচনা কৰিলা এইফালে মমাৰ সুধিছোঁ এইফালে আছে প্ৰাজ আছে এইফালে কোলগেট তাৰপাছত আমাৰ ফাইনেল এনেকুৱা হৈছে যিমান পাৰোঁ আমি কেছ দিম আৰু এইখিনিও দিলে মানে অলপমান ভাল হৈ গ'লে এইখিনি দিম আৰু কেউফালে গুজৰি গুমৰি আহিলে বন উটুৱাই নি